প্ৰিয় বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ 51 নম্বৰ খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে ধৈৰ্য ধৰি শুনক। তাকে দেখি কুম্ভকৰ্ণই থিয় হৈ বাহু দাঙি কলে, এৰা, এইবিলাক কথাৰেনো এতিয়া কি হব? মই ৰক্ষেন্দ্ৰৰ অনুগত, অন্নভোক্তা, আশ্ৰিত। লংকাৰ সংকট মোৰো সংকট, ৰাক্ষসৰ ভয় মোৰো ভয়। মই জগতজয়ী ৰক্ষেন্দ্ৰ ৰাৱণৰ সহোদৰ। আপোনাৰ যি শত্ৰু সি মোৰো শত্ৰু। মই যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে আপোনাৰ কিহৰ ভয়? মই পৃথিৱীত অন্য কোনো বীৰৰ শাসন নামানো। এতিয়া নিজ ভৱনলৈ গৈ নিশ্চিন্তে আনন্দ কৰকগৈ। মই যুদ্ধক্ষেত্ৰলৈ গৈ আছো। মই আজিয়েই ৰাম লক্ষ্মণ সহিত সমস্ত বানৰ সেনা যুদ্ধত জয় কৰি ৰাৱণৰ মুখ দৰ্শন কৰিম। বানৰৰ ৰক্ত মাংস ৰাক্ষসক অৰ্পণ কৰি ৰাম লক্ষ্মণৰ তপ্ত ৰক্ত নিজে পান কৰিম। তেহে মই বিশ্ববা পুত্ৰ মহাশক্তিমান কুম্ভকৰ্ণ বোলাম। হে ৰাক্ষসেন্দ্ৰ, এতিয়া বিষাদ ত্যাগ কৰক, ৰোষ এৰক, সুস্থ হওক। মই আপোনাৰ সকলো তাপ হৰণ কৰিম, আপোনাৰ শত্ৰু সমূলঞ্চে নাশ কৰিম। যি হিত বচন মই বুলিলো সেয়াতো বন্ধু ভাৱেৰে, ভাতৃত্ব স্নেহেৰে কলো। ইদানিং শত্ৰুৰ কন্দন শুনিবলৈ পাব। ৰাম লক্ষ্মণ মৰা বুলিয়েই ধৰি লওক। ৰাম লক্ষ্মণ সুগ্ৰীৱ আৰু হনুমানক মইতো খায়েই পেলাম। ইমানকে কৈ অমিত কুম্ভকৰ্ণই ৰক্ষেন্দ্ৰক প্ৰদক্ষিণ কৰিলে আৰু মূৰ দুৱাই প্ৰণিপাত জনালে। ৰাৱণে ৰথিশ্ৰেষ্ঠ জম্বুৰ্ণৰ দ্বাৰাও অবধ্য মহাবলী কুম্ভকৰ্ণক আলিংগন কৰি হাতী, ঘোঁৰা, ৰথ আৰু মহাৰথেৰে পৰিপূৰ্ণ সহস্ৰ সৈন্যৰ দল দি দিলে। বিজয় দুন্দুভি আৰু ভেৰীৰ শব্দই দশোদিশ প্ৰকল্পিত কৰি অজেয়গিৰি শিখৰ সদৃশ কুম্ভকৰ্ণ ৰণাংগনত প্ৰৱেশ কৰিলে। পৃথিৱীৰ ভিতৰত অতুলনীয় স্ফটিকময় ৰত্নখচিত সভাগৃহ, য'ত ৰং বিৰঙৰ ৰত্নস্তম্ভৰ ওপৰত আছে সোণালী চাঁদ, যেন ফণীন্দ্ৰৰ অসংখ্য ফণাৰ ওপৰত ভূভাৰহে আছে। মুক্তা, পান্না আৰু হীৰাৰ জিলমিল জিলিকনিৰ চন্দ্ৰতাপৰ তলত হিমালয়ৰ শৃংগ সদৃশ কান্তিমান মহীদেৱ ৰাৱণ বহি আছে স্বৰ্ণ সিংহাসনত। তেওঁৰ চাৰিওকাষে বন্ধু, মন্ত্ৰী, সেনাপতি আৰু সভাসদ। তোৰণত গুজি থোৱা সতেজ পুষ্প পল্লৱ, চম্পা, চামেলি, বকুল ফুল, যাৰ দীপ্তিয়ে চকু চাট মাৰি ধৰিছে। সুষা আৰু নয়না কিংকৰ নাৰীয়ে মৃণাল নাল সদৃশ বাহু লৰাই লৰাই চোঁৱৰেৰে বিচি আছে। কামদেৱৰ অনুৰূপ মনোহৰ ছত্ৰধাৰীয়ে ধাৰণ কৰিছে ছত্ৰ। মহাদেৱৰ অনুৰূপ ফুলধাৰী দ্বাৰপালেৰে সুশোভিত হৈছে সভাদ্বাৰ। শীতল মন্দ সুগন্ধ কোমল সামুদ্ৰিক বায়ুৱে পক্ষীৰ সুললিত কুজন বহন কৰি প্ৰাণক তৃপ্তি দান কৰি প্ৰবাহিত হৈছে। জগতজয়ী মহীদেৱ লংকাপতি অধমুখ, ভগ্নমন, শোকসন্তপ্ত, মূক, মৌন। অজস্ৰ অশ্ৰু ধাৰাই নিৰ্বাপিত কৰা জ্যোতিৰ্জাল, নয়নত জ্বলন্ত অগ্নিস্ফুলিংগ। শাৰদীয় মেঘৰ পৰা ঝৰঝৰকৈ সৰি পৰা জলধাৰাৰ দৰে অশ্ৰুধাৰা। ভুলুণ্ঠিত সমৰদূত, ৰক্তাপ্লুত, ক্ষত বিক্ষত, ভগ্ন প্ৰাণ, মৃত জীৱন, শক্তিহীন স্খলিত বচন, গদগদ বাক্য, জৰকম্পিত, দীন পংকলিপ্ত। ঐ ক বীৰপুংগৱ কুম্ভকৰ্ণৰ নিধনৰ সমাচাৰ ক। মহাৰাজ ৰাক্ষস শ্ৰেষ্ঠ কুম্ভকৰ্ণৰ লগতে আজি সমৰ সমুদ্ৰত সহস্ৰ যোদ্ধা বিলীন হৈ গৈছে। সেই সৰ্বগ্ৰাসী কালৰূপ ৰামে সকলোকে গ্ৰাস কৰিছে। তেনেহলে মৃত্যুঞ্জয় কুম্ভকৰ্ণ এতিয়া আৰু পৃথিৱীত নাই। যাৰ বাহুবলত দেৱতা আৰু দৈত্য সন্তাপিত হৈ আছিল, তাক সেই ভিক্ষাৰী ৰামে সমুখ সমৰত মাৰি পেলালে। তোৰ এই কথা দেখোন সপোনৰ দৰে লাগিছে। ভাগ্যই শাল গছক ফুলৰ পাহিৰে ছেদন কৰিলে। হাই বীৰ চূড়ামণি, হাই ভাই কুম্ভকৰ্ণ, কি পাপৰ ফলত মই আজি তোমাক হেৰুৱালো। হাই ৰে, আজি মোৰ সোঁহাতখনেই ছিঙি থাকিল। মই কিদৰে এই শোক সহ্য কৰিম?
এই দুৰন্ত শত্ৰুৱে দেখোন প্ৰবল প্ৰতাপী ৰক্ষকুল এনেদৰে নাশ কৰিব ধৰিছে যেন খৰিকটীয়াই গছ এজোপাৰ পৰা এটা এটাকৈ ডালবোৰ কাটি গোটেই গছজোপাকেই সমূলে উঘালি পেলাব ধৰিছে। হাই হাই, এতিয়া কোনে মোৰ বংশ ৰক্ষা কৰিব? ঐ সৰ্বজিৎ, অমিত বিক্ৰম, ৰক্ষক কুম্ভকৰ্ণ সঁচাকৈ কালকবলিত হৈছে নেকি? ইয়াতো অঘটনীয় ঘটনা। ঐ অভাগিনী শূৰ্পণখা, কি কুক্ষণত তই পঞ্চৱতী বনত এই কালসৰ্পক জোকাইছিলি? ঐ মইতো তোৰেই দুখত সন্তপ্ত হৈ এই দাহক অগ্নিশিখা প্ৰাণঘাতিকাক মোৰ স্বৰ্ণগৃহলৈ লৈ আহিছিলো। হাই হাই, মোৰ এই কুসুম গম্ভিতা দীপ্তাৱলী উজ্জ্বলিতা সুবৰ্ণ লংকা দেখোন শ্মশানৰ দৰে শূন্য হৈ গল। বীৰ বাহিনী এতিয়া ক'ত? কোকিল কণ্ঠী কিশোৰবিলাকে বিনা সুৰজ মুৰুলি বজাই লংকাৰ ৰমণীয় উদ্যানত নৃত্য কৰা নাই কিয়? লংকাৰ বধূসকলে সুমধুৰ গান গোৱাৰ পৰিৱৰ্তে ক্ৰন্দন কৰি আছে কিয়? হাই হাই, মোৰ এই পাপৰ বাবে। ইয়াকে কৈ ৰাৱণে দুয়ো হাতেৰে বুকুত ভুকুৱাবলৈ ধৰিলে। বন্ধুসকল, আজিলৈ খণ্ডটি ইমানতেই অন্ত পৰিছে। আপোনালোকে খণ্ডটি শুনি নিশ্চয় বেয়া পোৱা নাই। যদি ভাল পাইছে তেনেহলে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আনকো শুনাৰ সুযোগ দিয়ক। ধন্যবাদ।